আকিৰা চাকিৰা আকিৰা অহাৰ বাটত চিত হৈ শুই আছিল চাকিৰা। চানি পৰা চকুৰে আকিৰাই ভ্ৰমি ভ্ৰমি বিভোৰ হল চাকিৰাৰ দেহৰ ভূগোল। ইমান নিতুল আমোলমোল। আকিৰাৰ আঙুলিত আবেগৰ কাহাৰ বা বাজে। ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়ল দি যোৱা উষ্ণতাই মুখ ঠেকেচা খাই নাভি পদ্মত। ই কি বৃন্দাবন ৰাধাৰ পানী তোলা নাট। আকিৰাৰ কেমেৰাত ৰাধাই পানী তোলে। নাদৰ পাৰত ধুৱাই দিবলৈ লবনো চোৰৰ মুখ কাট। ৰছীৰে তুলিব নাজানে পানী কি নাগৰী এইজনী। দুষাৰী পৰ্বতৰ মাজেৰে ৭জন চামুৰাইৰ ঘোঁৰা চেকুৰে। নাভি পদ্মৰ পৰা তুলি আনিব জীৱন দি থোৱা ৰূপোৱালী বেলি। চেকুৰে ঐ চেকুৰে ৰণুৱা ঘোঁৰা নুৰে ঐ নুৰে ধূলিৰ চিলা কাট। এয়া চকুত চানি পৰাৰ দোষ নে কেমেৰাৰ লেন্সৰ ভূত নে অদ্ভুত। আকিৰাই কপাল চপৰিয়াই। তেনেতে হঠাৎ থিয় হল চাকিৰা। একবস্তৰ বাধ্যতাইহে তেনেদৰে শুৱাই থৈছিল তাত। একবস্তত চাকিৰা কেমেৰাত লুক থ্ৰ আকিৰাৰ। মনিব নোৱাৰা দূৰত্বৰ পৰা বৈ আহিছে এখন শতান নদী। ঢুকি পাবলৈ আকিৰাৰ জীৱনৰ নৈখন আছিল মাত্ৰ কেইহাতমান চুটি। বেলেগ হওক তই নীলক নহবি। সাতথৰীয়া ডাঙৰীৰ ভৰেও ভাগৰাব নোৱাৰা তই মোৰ হৰিত সহবলৰ। তোৰে মোৰে একেখনেই ঘৰ, একেখন আচলৰ আঁচুৱে আঁচোৰা, আশা আৰু হতাশাৰ একেখনেই সাগৰ। আই গলে নাযাবি, বোপাই গলে নাচাবি, দেও লগা হাত দেও লগা বাট। কাৰো কথা নুশুনিবি, কাৰো বাট নেভেটিবি। শিলৰ চোলা পানীৰ বেজী ৰজাক দিলোগৈ চাৰি ভেটি। তথাপিও দেখোন নুগুচে ভোক নুগুচে দুখ। এনেকৈ ভাল যেনেদৰে আছো, তোৰ বাবে মই মোৰ বাবে তই। এচেৰেঙা হাঁহি হৈ লাই জুলীয়া যেন এখন নৈ। ঘৰ বাঢ়ে পৰে হাঁহে এনেকৈ থাকোঁতে যেনেদৰে আছো অ মোৰ সহোদৰ। সময় গলেও কালে মোৰ বলিলেও এৰি গুচি নাযাবি। বেলেগ হ তই নীলক নহবি। কবিতাৰ শিৰোনাম যিদিনা ৰজা চুৰ হল। ডাক দি দি কুকুৰাটো ভাগৰি পৰিল, বেলিটো ওলাই নাহিল। বতাহত জুই লগা আগতে মানুহবোৰ মানুহ হৈ আছিল। মিছাৰ সলনি সঁচাবোৰ বতাহত উমলিছিল। সুখৰ টুলুঙা নাৱত উঠি দুখৰ সাগৰ পাৰ হৈছিল। ফুলনি এখনৰ দৰে ৰঙীন হৈ আছিল মানুহবোৰ। যিদিনা ৰজা চুৰ হল, সেইদিনা চুৰবোৰো ৰজা হল। সত্যৰ বুকু ফালি বেলিটো লুকুৱা গল। আন্ধাৰত শত্ৰু মিত্ৰ নিচিনি ইজনে সিজনক সানিলে। ঘৰবোৰত জুই দি আকাশ পোহৰালে। চিতাৰ জুইত ৰজাই আহাৰ ৰান্ধিলে। টোপনি আজি তোৰ কাষলৈ যাবলৈ মোৰ নহল আহৰি। আইজনীৰ ৰক্তনলীত জুই ফুলাৰ বাতৰি। তোৰ সপোন সুন্দৰীৰ মাৰিচ বিভ্ৰমত আজি নিজকে বিভ্ৰান্ত নকৰিলো। নিশাখুৰ চৰাইটোৰ দৰে চোৰাং চকুত কালৰ ফনা, বৰ ভয়াৱহ বৰ নিষ্ঠুৰ। পৰিপাৰ্শ্বৰ গেৰুৱা মালিতাৰ তালে তালে চপৰা চপৰে সেয়া কাৰ মঙহ খহে। শিঙৰি ঘৰত ডাকে দিয়ে মৰ ৰাতি, দবা কোবাই বৰকাহ বজাই আইজনীৰ জেজাউৰিত মজিয়া মোৰ ভকে ভকাই। এজাৰ নিজাৰ পৰে এৰা পৰলীয়া সৰলতাক টুপ কৰি আল ধৰা কুটুমে খালৈ উপচাই।
বৰঘৰৰ ভোজমেল বাৰুকৈয়ে জমে। বুঢ়া নদীৰ বুকু ফালি কোনে ৰিঙিয়াই ৰাইজখন হাৰে আচনে হওক। কুকুৰ ধূলি জীৱ চামনি পৰা চাৱনি চৰ্মদৃষ্টিৰ সিটো পাৰে একোকে নমনি। বাট বিচাৰি অবাটে গৈ ঘৰলৈ উভতাৰ সকলো বাট হেৰুওৱা জাকৰুৱা মেলেকিৰ ভিৰ ঠেলি ৰৌ ৰৌ পোতা পিটনিৰ পৰা এতিয়া নিজকে খান্দিছো কালিলৈ উজাগৰ চিঞৰটোৰ বাবে। কবিতাৰ শিৰোনাম ধৰ্ম নিৰপেক্ষ বৰষুণ জাকৰ কথা। মোৰ নিজাকৈ এটা সৰু কোঠা আছে। মোৰ চিন্তাবোৰ জিৰাবলৈ এখন বিচনা আছে। এমূৰত জাপি থোৱা আছে উদ্ধত মোৰ মানসিক কচৰতৰ এজাক কেঁচা ফচল। মোৰ কোঠাটো সৰু। মোক শুবলৈ নিদিয়া কিতাপবোৰ, মোক সাৰে ৰখা পুৰণি গানৰ ৰেকৰ্ডবোৰ আৰু হাতোন নথকা শাল কাঠৰ চকী এখন। আচলতে কোঠা এটা দিয়া বহুত বস্তু। এদিন বদেলৈৰে সেইখন চকীত বহি এইদৰেই কৈছিল। চকীখনত এদিন বুদ্ধ বহিছিল। কপিলা বস্তুৰ কথাৰে জমি উঠিছিল আমাৰ আড্ডা। তেওঁ বৰ নিসংগ যেন লাগিছিল মোৰ সেইদিনা, যেন নোকোৱাকৈ থৈ গ'ল শাওনৰ আকাশ এখনৰ কথা। তেনে আকাশ এখন লৈ এদিন লেনিন আহিছিল, মোৰ প্ৰিয়তম ৰজা চন্দ্ৰগুপ্ত আৰু কৌটিল্য আহিছিল। কি যে জমিছিল। মজিয়াৰ কাঠৰ চালবিৰাখনত হাতখনত মূৰটো গুজি গান্ধীয়ে শুনি আছিল ৰাজনীতিৰ সাঁচিপতীয়া শাস্ত্ৰ। প্ৰথমবাৰৰ বাবে কোনো কথা নোকোৱাকৈ সেইদিনা গান্ধী গৈছিলগৈ। মোৰ কাঠৰ খিৰিকীখনেৰে দেখা ঘৰটোত শংকৰদেৱ আছিল। মই প্ৰায়ে দেখোঁ বেনেডিক্টৰ সৈতে তেওঁ লনত বহি কথা পাতি থাকে। মোৰ ঘৰলৈ মাৰ্টিন লুথাৰ অহাৰ দিনাও শংকৰদেৱৰ পদূলিত বেনেডিক্টৰ ভক্সৱাগনখন ৰৈ আছিল। বৰষুণ এজাকো ৰৈ আছিল একে সময়তে। আচৰিত কথা হ'ল, বেনেডিক্ট তিতিছিল, শংকৰদেৱ তিতিছিল, মোৰ কোঠাৰ পৰা পদূলি মুখ পোৱালৈকে তিতি গৈছিল মাৰ্টিন। কোনে কোৱা নাছিল সেইজাক বৰষুণৰ কথা? লেনিন, কৌটিল্য, গান্ধী, আনকি বুদ্ধয়ো। অথচ মই কোঠাৰ পৰা ওলাই পৰিচিত ছাতিটোৰে ঢাকি লওঁ নিজকে। কবিতাৰ শিৰোনাম কেতিয়াবা নিজৰ পৰা ওলাই গৈ আঁতৰত ৰৈ নিজলৈকে চাওঁ। কেতিয়াবা নিজৰ পৰা ওলাই গৈ আঁতৰত ৰৈ নিজলৈকে চাওঁ। অস্থিৰ কায়া এটাক পিংপং বল এটাৰ দৰে দৌৰি ফুৰা দেখোঁ। বাৰে বাৰে পিছলি ওলাই যাব খোজা বেলুনবোৰক একেলগে ধৰি ৰাখিব খোজা এটা সৰু শিশুৰ দৰে দেখোঁ। কেতিয়াবা নিজৰ পৰা ওলাই গৈ আঁতৰত ৰৈ নিজলৈকে চাওঁ। কেতিয়াবা নিজলৈকে মৰম লাগি যায়, কেতিয়াবা উপজে ঘৃণা। অচল মুদ্ৰাৰ দৰে লাগে। আবেগবোৰকে লৈ আৰু কিমান দিনলৈকেনো চলিম? আবেগেনো গুচাই কিহৰ ভোগ? আবেগে কৰি তোলেহে দেখোন নিৰন্ন মানুহক বাৰে বাৰে। কেতিয়াবা নিজৰ পৰা ওলাই গৈ আঁতৰত ৰৈ নিজলৈকে চাওঁ। বুকুৰ মাটি লেখি লেখি এৰাসুতি হোৱা নৈ এখনৰ দৰে দেখোঁ। সপোন দেখোঁ আকৌ কলকলাই ঢৌবোৰ বাগৰিছে, আকৌ উফন্দি উঠিছে নৈখন। চেলচেলনি খোৱা আঁঠুটো মোহাৰি মোহাৰি মানুহটোক আকৌ থিয় হ'ব খোজা দেখোঁ। জাৰি জোকাৰি ফটা চোলাৰ ধূলি মাকতিবোৰ মানুহটোক আকৌ লেকেচিয়াই লেকেচিয়াই গৈ থকা দেখোঁ। এনেকৈয়ে খেলি গৈ আছোঁ নিজৰ পৰা ওলোৱা আৰু সোমোৱাৰ খেলখন। কেতিয়াবা খেলুৱৈ হৈছোঁ, কেতিয়াবা হৈছোঁ দৰ্শক, কেতিয়াবা ফ্ৰী কিকৰ বলটো হৈছোঁ, কেতিয়াবা হৈছোঁ ভৰি দুখন, কেতিয়াবা হাত চাপৰি হৈছোঁ, কেতিয়াবা হুইছেলৰ শব্দটো। গলো পস্তু হলে দেখা নাই কাহানিও, বিচৰাও নাই কাহানিও জয় অথবা পৰাজয়। কেতিয়াবা নিজৰ পৰা ওলাই আঁতৰত ৰৈ নিজলৈকে চাওঁ।